নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জুন ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভালে। আৰু আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ, মানে 8 দিন 9 দিন মানে হ'ল নেকি মোৰ ভিডিঅ' নিদি হা। আৰু মোৰ অৱস্থাটো দেখিছেনে বাৰু? ফেন দি থোৱা আছে, ইমান গৰম, ফেনৰ বতাহ চুলি দিলে কি হৈছে ঠিকে নাই। এজনী আমাৰ গুণগুণ এইফালে চাইডে হাই কৰি দেবা। আৰু আমাক এটা বস্তু দেখিছে, আমি মানে বিচনাখন ইমান খেচি পেলাই সিহঁতে, সেইকাৰণে কি কৰিছোঁ, তলত বিচনা এখন পাৰি পেলাই থৈ দিছোঁ। মানে ভাতো বনাই আছোঁ, তাৰপিছত বিচনাখনত আৰু হেৰি ৰাতিপুৱা যে চাহ পেলাই দিলে, চাহ পেলাই দিয়াৰ কাৰণে মেট্ৰেছটোৰ ওপৰত কম্বল এখন পাৰি থোৱা আছিলে, কম্বলখন মেলি থৈছোঁ বাহিৰত, সোমোৱাৰ পিনে বেলকনিতে মেলি পেলাই থৈ দিছোঁ। আৰু আমি মাটিতে বিচনা কৰিছোঁ, গৰম ইমান, বহুত গৰম, মেট্ৰেছত শুব নোৱাৰি, সেইকাৰণে আমি পকাতে বিচনা পাৰি লৈছোঁ মা তেতিয়া। আৰু মই ভাত বনাম, আজি বেছি একো নাই, চিম্পল ভাত। মাহঁতো গৈছে ডিউটিলৈ, ডিউটিৰ পৰা অহাই নাই। ডেইলি মানে কি কৰিছোঁ, কি বহুতে ৰিকুৱেষ্ট কৰিছিলে ভিডিঅ'ত যে কোৱাৰ্টাৰত কেনেকৈ থাকোঁ বা চাবও বহুতৰে মন যায়, তেনেকৈ ভাবোঁ দিম বুলি, সময়ে নাপাওঁ ভিডিঅ' দিবলৈ। আৰু ফাইনেলি আজি ভাবিছোঁ চৰ্টকৈ অলপ ভিডিঅ' দিম। আৰু মিনি ভ্লগ দুটামান শ্বুটিং কৰি থোৱা আছে, দিব হ'লে পোৱা নাই, আজি এডিট কৰি চাওঁচোন। মৰম দিব দেই মিনি ভ্লগটো নহয়, ভ্লগ দুটা। আমাৰ মনুকি জীৱনত মাৰি ভাল লাগে, থাপক 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 কৰি। আৰু এতিয়া ভাত পানী খাই পেলাই বহিছোঁ, বেলকনিত বহিছোঁ, মানে বহিছোঁ আপোনাৰ আমাৰ গুণগুণক চাওকচোন, বিস্কুটৰ পলিথিন লৈ ঘূৰি ফুৰিছে আমাৰ ছোৱালী। কি খাইছে? কি? ডিচুত খাইছোঁ, ডিচুত মানে বিস্কুট। চুম্পুলুকি চুপুলি ওলাইছোঁ এতিয়া অকণমান ফুৰিবলৈ, কিন্তু বতৰটো বৰ বেয়াকৈ আহিছে ইয়াত, বহুত ডাঙৰ বৰষুণ দিব। আমাৰ ৰুম ঘৰটো দেখাম দে, এই 2 নম্বৰটো আমাৰ কোৱাৰ্টাৰটো। তাৰ আচলতে যায় সেইফালে যাম। আগতে হেৰি বমাক মাতো, বমাও যাব, বা যাব, বমাহঁতৰ বা যাব। বতৰটো চাওকচোন ইমান বেয়া ইয়াত, বেয়া মানে কি, এটাও ভাল দিনত কাপোৰ চাপোৰ শুকাবলৈ ৰ'দটো দি দিয়ে, তাৰপৰা সন্ধিয়াৰ পৰা বতাহ বৰষুণ আহি যায় আৰু সোমাই থাক ঘৰত, কোনো ক'তো ওলাব কৰিব নালাগে বাৰু। মই এতিয়া অকণমান আগতে কৈছিলোঁ যে ইয়াত বতৰটো বেয়া, বৰষুণ আহিব চাগে বুলি কৈছিলোঁহে, তলত নামি গৈছোঁ, ইমান ডাঙৰ বৰষুণ আহিলে, দৌৰি তত নাপাওঁ, কিবাকৈ ৰুম পালোঁহি। বতৰ চাব দেই এতিয়া, চাৰিওফালে বৰষুণ বৰষুণ বৰষুণ। আৰু আমাৰ বৰষুণ এনজয় কৰিছে। হা অঁ দেখা দিছায়ো, আমাৰ ছোৱালীজনী চুলিখিনি কি ধুনু দীঘল হৈছে। হা এতিয়া দেখা দিব দিছে আমাৰ ছোৱালীজনীয়ে। আৰু বৰষুণ পৰিছে, ব'লাচোন ভিতৰত যাওঁ। মিছা মাছৰ ৰেচিপিটোৰ কাৰণে মই এতিয়া তেল অকণ গৰম কৰি লৈছোঁ, তাতে দিছোঁ কেইটামান জিৰা, আৰু লগতে দিম শুকান জলকীয়া 2টা আৰু কেঁচা নহৰু 2 দিছোঁ। আৰু এতিয়া এইখিনি আকৌ অকণ কুটি থোৱা পিঁয়াজ দিছোঁ, লগতে কেঁচা জলকীয়া দি পেলাই এইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু এইখিনিতে অকণমান এনেকৈ থাকিব দিম, ফ্ৰাই হ'বলৈ দিম। তাৰপিছত ইয়াত দিম মই এতিয়া পিচি থোৱা আদা ৰচুনখিনি দি এইখিনিতে ভালদৰে মিলাই ল'ম। আৰু দেখিছে পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে, এইখিনি এতিয়া মই মিলাই ল'ম ভালদৰে, মিলাই পেলাই অকণমান এনেকৈ ভাজিব দিম। আৰু এইখিনিতে মই অকণমান লৰাই ল'লোঁ, অকণমান টাইম থৈছিলোঁ তেনেকৈ, এতিয়া লৰাই দিছোঁ। আৰু লগতে দিছোঁ মই ইয়াত মছলা, হালধি দিছোঁ। আৰু এতিয়া দিম মই হালধি অকণ বেছিকৈ দিলোঁ, দি পেলাই হালধিখিনি দি পেলাই মিলাই লৈছোঁ এইখিনি ভালদৰে। এনেকৈ চাব আপোনালোকে ভালদৰে বস্তুটো মিলাই ল'ব তেলতে, তেতিয়া বেছি ভাল হয় কালাৰটো। আৰু এতিয়া ইয়াত দিছে কাটি থোৱা বিলাহী বেছি নাই বাৰু, সৰু বিলাহী এটা দিছিলোঁ। আৰু বিলাহীখিনিতে মিলাই ল'ম, অকণমান ভাজি লৈছোঁ এনেকৈ।
এইখিনি যে হৈ গ'ল। ইয়াত দিছোঁ মই এচামুচ জিৰা গুড়ি আৰু দিম এচামুচ মই ইয়াত ধনিয়া গুড়ি আৰু ইয়াত দিছোঁ অকণমান নিমখ। আচলতে নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। লগতে দিছোঁ অকণ জলকীয়া গুড়ি। এইটো আচলতে জ্বলা হয় গুড়ি, জলকীয়া গুড়ি। মই আৰু এতিয়া এইখিনি লৰাই লৈছোঁ পূৰা ভালদৰে। আৰু মই ভিডিঅ'টো আচলতে এডিটিং কৰিবলৈ বহুত দিন হ'ল, আধাতে ৰৈ আছে। আৰু মোৰ মাতটো শুনিছে চাগে, মাতটো বেয়া কাহ হৈ আছে, সেইকাৰণে মাতটো অকণ বেলেগ। আৰু এতিয়া দিছোঁ ইয়াত অকণ মই লাল মিৰ্চ, মানে এইটো অকণ কালাৰ হয়, মিছা মাছ যিহেতু অকণ কালাৰ হ'লে দেখিবলৈ ভাল দেখিব, গতিকে ইয়াত মই দিছোঁ অকণমান কালাৰ লাল মিৰ্চ দিছোঁ, কাশ্মীৰী লাল মিৰ্চ দি পেলাই এইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু ভিডিঅ'টো অকণমান মানে প্ৰব্লেম হৈছে, ডাইৰেক্টলি উঠাব পৰা নাই। আৰু ইয়াত দিছোঁ মই অকণমান পিচি লোৱা সৰিয়হ। আচলতে সৰিয়হৰ লগত মিছা মাছ খাবলৈ বহুত টেষ্টি হয়। মানুহজনেহে কয় দেই, কিন্তু মই মিছা মাছ নাখাওঁ, মানুহজনে খাব। আৰু ৰেচিপিটো আজি তেওঁৱে বনাইছোঁ বাৰু, মই বনোৱা নাই, মই জাষ্ট এডিট কৰিছোঁ ভিডিঅ'টো। ৰেচিপিটো আজি মোৰ মানুহজনৰ হাতেৰে। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা হয় ক'ব। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ আৰু ফ্ৰাই হৈছে আৰু ভালদৰে। তাৰপিছত পিছত অকণমান টাইম ঢাকি দিছোঁ। আৰু এয়া চাব পাৰে, ঢাকি দিয়াৰ পিছত মছলাটো বেছি ধুনীয়াকৈ সিজিলে এইটো সিজি যায় আৰু মানে মছলাটো ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এতিয়া ইয়াত দিছোঁ অকণমান গৰম পানী, উতলা গৰম পানী অকণ দিছোঁ। এতিয়া এইখিনি লৰাই ল'ম, ভালদৰে লৰাই লৈছোঁ এনেকৈ, যাতে পানীখিনিৰ লগত মছলাখিনি মিক্স হৈ যায়। আপোনালোকে এনেকৈ লৰাই ল'ব। এইখিনি এতিয়া ঢাকি দিছিলোঁ উতলিবলৈ। আৰু এতিয়া এইখিনি উতলিলে আৰু এতিয়া ইয়াত দি থ'ম মই ভাজি থোৱা মিছা মাছখিনি। ইয়াত দেখিছে ধুনীয়াকৈ ফ্ৰাই কৰি থোৱা আছে। আৰু এইখিনিতে লৰাই দিছোঁ, মানে পানী মছলাৰ লগত যাতে মাছটো ধুনীয়াকৈ মিলি যায়, তেনেকৈ লৰাই দিছোঁ এতিয়া। আৰু কেৰাহীটোত ধুনীয়াকৈ মাজলৈ আনি থৈছোঁ আৰু ছাইডত লাগি থকা মছলাখিনি। ইয়াত দেখিছে এইখিনি বাৰু অকণমান উতলিব লাগিব, এতিয়া উতলিলে ধুনীয়া হ'ব। আৰু এইখিনি ঢাকি থৈছিলোঁ, দেখিছে উতলি আছে, ধুনীয়াকৈ উতলিছে। আৰু এতিয়া এইখিনি লৰাই দিছোঁ, অকণ ডাঠ হৈছে, আপোনালোকে দেখিছে। আৰু এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল মিছা মাছ। দেখিছে ইয়াত এতিয়া দিছোঁ অকণমান কেঁচা ধনিয়া পাত, আচলতে মিহি মিহিকৈ কাটি পেলাই ইয়াত দি দিছোঁ। আৰু আজিৰ খানাটো এনেকেই আমাৰ ৰাতিৰ সাজ, আচলতে এই সাজ মানুহজনৰ। মই মিছা মাছ নাখাওঁ যিহেতু আমলেট আৰু দালিয়ে খালোঁ। হাই কোৱা, ফুফু আহিছোঁ কোৱা, ফুফু আহিছোঁ কোৱা। ব্ৰিজখন ধুনীয়া লাগে। আজি হয় লাহেৰিটোত কি বুধবাৰ পিছত নাৰিকল চে মতলব নাই, আমখিনি লাগিলেই হ'ল। মই ইয়াত সোমাব নিদিয়ে কাকো ন। ৰাতি খোজকাঢ়িব আহিছোঁ, দিনতে সময় নাপায় যে, সেইকাৰণে ৰাতি ফুৰিব আহিছোঁ আমি। আজিৰ ভিডিঅ'টো ইমান হ'লে, আশা কৰোঁ আপোনালোক সকলোৱে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত এটা ছাৰপ্ৰাইজ পাব, মানে ছাৰপ্ৰাইজ এটা দিম। কি ভিডিঅ' কি ছাৰপ্ৰাইজ এতিয়া নকওঁ, যদি কৈ দিওঁ ছাৰপ্ৰাইজ হৈ নাথাকিব। আশা কৰোঁ আপোনালোক মোৰ নতুন ভিডিঅ'টো চাবলৈ আগ্ৰহেৰে ৰৈ থাকিব। তেন্তে মই যোনে যে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।